জানেনে এটা দিন নিশ্চয় আহিব কাৰণ দুটা দিন একেলগে নাহে। এনেই বহি আছিলো ভাবিলো কথাটো জনাই দিও। কাম এনেকুৱাকৈ কৰক যাতে মানুহে খং উঠি কয়, হ'ব দিয়া তোমাৰ দ্বাৰা নহ'ব মই নিজেই কৰিম। পত্নীক কেনেকৈ নিয়ন্ত্ৰণত আনিব পাৰি? যেতিয়া প্ৰেমে মূৰত ধৰে। हे प्रभु हे हरि राम कृष्ण जगन्नाथ प्रेमानंद ये क्या हुआ? গাত ভৰি দুখন লাগিলে পাপ। যেতিয়া দুখন ভৰি কান্ধত উঠাই লয় উফ তেতিয়া একদম জয় জয় মই মই। মোৰ সন্দেহবোৰ সদায় সঁচা হয় আৰু সিদ্ধান্তবোৰ সদায় ভুল হয়। আগৰ দিনৰ নাৰী, স্বামীয়ে ভগৱান। আজিৰ দিনৰ নাৰী, স্বামীকে ভগৱানৰ ওচৰলৈ পঠাই দিওঁ। দেশৰ 60% ল'ৰা ফটোগ্ৰাফাৰ আৰু ৰাইডাৰ আৰু 40% ছোৱালী নাৰ্ছ মডেল মেকআপ আৰ্টিষ্ট। সেইবোৰ মানুহৰ লগত কেতিয়াও পিকনিক যাব নালাগে যিবোৰ মানুহে মাংস নাখায় কিন্তু মাংসৰ জোল খায়। গৱেষণা, যিসকল পুৰুষ টপামূৰীয়া তেওঁলোকৰ প্ৰতি বেছি আকৰ্ষিত হয় মহিলা। কবিয়ে কৈছে, সপোনত কেতিয়াবা টয়লেট দেখিলে ভুলতেও ব্যৱহাৰ নকৰিব। তুমি তাইক যিমান ভাল পালেও তাই এদিন বাঁহটো দিবই তোমাক। প্ৰেমে নামানে লোহাৰৰ গেট। অৰুণোদয় পাই থকা বোৱাৰীজনী যদি আন এজনলৈ পলাই যায় তেন্তে সেই বোৱাৰীজনী অৰুণোদয় পাই থাকিব নে নতুনকৈ এপ্লাই কৰিব লাগিব? আজিৰ ভিডিঅ'টো যদি চাই পালে আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু নতুনকৈ আহকলে চেনেলটো ছাবস্ক্ৰাইব কৰিব কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে পায়েই যাই থাকিব। তো গাইজ পুনৰ লগ পাম আপোনালোকৰ অন্য এটা নেক্সট ফান্নিৰ ভিডিঅ'ত। আজিলৈকে এৰিলো বাই বাই। আৰে মুকেশ, সঁচাকে মই জুবিন দেশৰ মানুহ আৰু আমি আজি এজন ভগৱানক হেৰালো। জুবিনদাৰ ন্যায় আমাক লাগিবই।